এই মাত্ৰ মাৰিলে খুন্দা দেখিছে পিছফালৰ পৰা আহি পূৰা গৰম আছে দেখিছে জুই লাগি পূৰা জুই লাগি গৈছিল কাপোৰখন পূৰা জুই লাগি গৈছে মজা কৰি টিকেট লৈ ল'লোঁ একেবাৰে চ' কি খবৰ আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ আপোনালোকক যোৱা ভিডিঅ'টো চাইছে কিজানি এই বান্দৰ চাওঁ ডিষ্টাৰ্ব দিছে বান্দৰে চ' যোৱা ভিডিঅ'টো কিজানি চালে আপোনালোকে অম্বুবাচীত চোৱা নাই যদি আপোনালোকক মই লিংকটো ডেছক্ৰিপশ্যন দি দিম আপোনালোকে চাই ল'ব চ' ইমান বেছি গৰম চ' এতিয়া সন্ধিয়া ভাবিছিলোঁ অলপ ৰ'দটো কমিব বুলি কিন্তু এতিয়া ৰ'দটো কমা নাই এতিয়া ৰ'দ দিয়ে আছে চ' এতিয়া ওলাই আহিছোঁ অলপ ক'ত যাওঁ ওলাই ত' ডিছকাশ্যন কৰিলোঁ মানে এখন চানমাৰীত মানে কাজিৰঙা এক্সপ' হৈছে ত' তালৈকে ওলাই যাওঁ চ' হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমৰ গৌৰৱ ব্লগছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো লাইক কৰি দিব আৰু মানে মোৰ মানে আপোনাৰ এটা ফেচবুক পেজ আছে মোৰ সেই ফেচবুক পেজতো মই ভিডিঅ' চেম আপলোড কৰোঁ আপোনালোকে ফেচবুক পেজটো যাই কিনে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব চেনেলটো নতুন যদি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব চ' ব'লক এতিয়া ষ্টাৰ্ট কৰোঁ দেৰি নকৰি ভণ্টি ওলাইছে চ' বাইকখন প্ৰথমতে কোন ষ্টাৰ্ট দি দিওঁ নেকি চ' বাইকখন বাপৰে ফিউল নাই তেল একদম নাই বাপৰে বাপ বহুত ভাগৰ লাগিছে এতিয়া ওলাই যাওঁ বৰ্তমান মটৰ ব্লগিং কৰোঁ অলপ আজি প্ৰথম মটৰ ব্লগিং যিহেতু বাহ যি ভাগৰ লাগিছে অ' গাইছ জয় ভোলেনাথ মানে এইটো হেলমেটটো মই চেঞ্জ কৰিব লাগিব বৰ্তমান মোৰ এতিয়া হেলমেটটো চেঞ্জ কৰিব হোৱা নাই মানে কেইদিনমান ৰখাৰ পিছত মই হেলমেটটো চেঞ্জ কৰি আছোঁ মানে নতুন হেলমেট এটা লৈ আছোঁ চ' আজি ছানডে বুলি মই এতিয়া ওলাই আহিলোঁ অলপ পিছবেলা তথাপি চাওঁ কি ৰ'দ দিছে প্ৰায় 4টামান বাজি গ'ল এতিয়া 4টাই বাজিল তথাপি কি ৰ'দ দিছে আজি বাপৰে বাপ লগৰটো ক'লে ব'ল ওলাই যাওঁ চ' মই ভাবিলোঁ ঠিক আছে কালি মটৰ ব্লগিঙৰ চব ছেটআপবিলাক আহি পালে মানে যোৱাকালি ভাবিলোঁ ঠিক আছে ক'লে এতিয়া ওলাই যাওঁ বুলি তো মই একবাৰ চেক কৰি লওঁ কি হয় কি নহয় মানে ভিডিঅ'টো কেনেকুৱা আহে চাউণ্ড কোৱালিটি কেনেকুৱা আহে মই লগত চেক কৰি লওঁ তো মই ভাবিলোঁ একবাৰ চেক কৰি কিনে মানে যাওঁ কি হয় চাই লওঁ একবাৰ ক'ত ওলাই যাওঁ ক'ত কি নাই চাই লওকচোন ভিডিঅ'টো মই এতিয়া বৰ্তমান তাইক পিক আপ কৰি লৈ আনো তাই ঘৰতে আছে ওলাব তাই কৈছে মই তাইক ক'ৰবাৰ ক'লোঁ ঠিক আছে মোৰ তোৰ যদি অলপ দেৰি হৈছে তো অলপ ওলাই আহ অলপ দেৰি হৈছে যদি ওলাই আহ বিকজ মই মানে এতিয়া তাইক লৈ আহি কিনে আৰু মাক আনি তথাপিও গৰম দিনত আজি কি গৰম দিছিলে বাপৰে থাকিব নোৱাৰি মানে ইমান বেছি গৰম মানে গাইছ কি ক'ব এতিয়াও বা গৰম কমাই নাই ৰ'দটো কমাই নাই দেখিছেনে ইমান বেছি গৰম মই থাকিব পৰা নাই মানে ৰ'দত ভাবিলোঁ সন্ধিয়া ওলাই যাওঁ সন্ধিয়া ৰ'দটো কমিব কিন্তু নাই একেই হৈ থাকিলোঁ দেখোন Oh my god. So আজি সানডে ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিম আৰু ক'ত এবাৰ ওলাই যাওঁ আজি ফাৰ্ষ্ট মটৰ ব্লগিং ন মোৰ চ' ফাৰ্ষ্ট মটৰ ব্লগ হিচাপে কেনেকুৱা হয় কি নাই হোৱা আপোনালোকে চবে কমেণ্ট কৰি জনাব মোক কেনেকুৱা হৈছে চ' এতিয়া বৰ্তমান আহি পাইছোঁ তাইৰ ঘৰ মানে ধৰক ওচৰতে আহি পাইছোঁ মই ৰাস্তা চাওক না কি ৰাস্তা বহুত বেছি বেয়া ৰাস্তা মানে তো এতিয়া মই সোমাই যাই আছোঁ বৰ্তমান পৰহি যে কৈছিলোঁ আপোনালোকে চালে মানে ভিডিঅ'টো চাইছে চাগে ইউটিউবত মোৰ যোনটো ভিডিঅ' আপলোড কৰিছিলোঁ ইয়াৰে আগৰটো কামাখ্যা মা গৈছিলোঁ যে অম্বুবাচী মেলা তো চোৱা নাই যদি ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম চাই ল'ব তো সেই অম্বুবাচী মেলা যোৱাতে কামাখ্যা মাৰ মই এইখন কিনিছিলোঁ ন মাথাত মাৰোঁতে তো এইখন বাইকত লগাই দিলোঁ আৰু মায়ে কৈছে বাইকত লগাই দিবি ভাল হ'ব চ' নতুন বাইক হিচাপে বাইকত লগাই দিছোঁ এইটো ভিউৰ কাৰণে মোৰ বহুত বেছি ভাল লাগে চাওক গাইছ এই ভিউটো চাওক পূৰা মজা ঠাণ্ডা মানে ইফালে পূৰা ঠাণ্ডা মানে গছ গছনি বেছি আছে ন আপোনাৰ এয়া তাতে আহি আছে চাওক পালোঁ আহি ঘৰৰ পৰা ওলাইছে ময়ো আহি পাইছোঁ লাজ কৰিছে দেই গাড়ীখন ঘূৰাই লওঁ আগলৈকে আহক চ' তাই বনীয়েকো যাব মই যাম
এনে ওলাই যাম আৰু মাক দেউতাক মানে অম্বুবাচী গৈছে ন ত' তাই ক'লে বনীয়েক কৈছে নাই বনীয়েক মানে নিদিলে মাক বাপেক বহুত ভিৰ হৈ যায় চাওঁ ভিউটো চাওঁ কি ধুনীয়া লাগিছে এইটো মজা লাগিছে কিন্তু চ' সোমাই যাওঁ চ' এটা পিক আপ কৰি ল'লোঁ বেলেগ এটা ৰাস্তা দি ওলাই যাওঁ এতিয়া ঠাণ্ডা মানে একদম ঠাণ্ডা নিষিদ্ধ মানে এইফালে ভূত ওলায় ভূতৰ ৰাস্তা দি যাম আমি ভুলেই ৰাস্তা এইয়া ভুটীয়া ৰাস্তা এইটো ভুটীয়া ৰাস্তা গাইছ একদম তামাম ভুটীয়া ৰাস্তা কিন্তু ভিউটো চাওঁ না ভিউটো মজা লাগিছে একদম মজা ঠাণ্ডা নিঃশব্দ ভিউ পুৰা আজি লাইফত প্ৰথমবাৰ মানে মটৰ ব্লগিং কৰিছোঁ কেনেকুৱা হৈছে ভইচৰ কোৱালিটি বা ভিডিঅ' কোৱালিটি কেনেকুৱা হৈছে মই কি ইম্প্ৰুভ কৰিব লাগিব মইতো চাব এতিয়া বৰ্তমান মই নতুন হয় চ' মইতো গম নাপাওঁ ন মটৰ ব্লগিঙৰ প্ৰথমটো কেনেকুৱা কি চ' আপোনালোকে প্লিজ জনাব কমেণ্ট কৰি চ' তাততো ভালদৰে মিলাব লাগিব মই ইমান বেছি গৰম চবৰে ৰিয়েকশ্যন ফাটা নাই ৰিয়েকশ্যন ক'লে চব খেলি আছে মই খেলি আছিলোঁ আগতে খেলিছিলোঁ এতিয়া মানে এইকেইদিন টাইমেই নোপোৱা হৈছোঁ অলপ বিজি থকা হ'লোঁ ন চ' কি কৰিব আৰু চবৰে খাতাৰনাক ৰিয়েকশ্যন আছে দেই মানে এই গলিটোৰ পৰা মই প্ৰথমবাৰ ওলাইছিলোঁ এনেকৈ মাউণ্ট চাউণ্ড হেৰি কেমেৰা চেমেৰা লগাই কিনে খাতাৰনাক ৰিয়েকশ্যন দি আছে চবে কিন্তু চাই আছে চবেই চাই আছে ঘূৰি ঘূৰি চাই আছে কিন্তু চাব হা এয়া ঘূৰি ঘূৰি কেয়াৰ কৰি চাই থাকে দেখোন মেইন কেছটো হ'ল কি মাই বোলে আহিয়ে পালে বিজনেছত তো অলপ গালি শুনিলোঁ এই আনিব ক'লোঁ যে দেৰি হৈ গ'ল এতিয়া কি কৰিম কওক মই ভবা নাছিলোঁ মাইটো ইমান দিলে আহিব বুলি জুই লাগি গ'ল মানে কি হ'ল আজি এনেকুৱা লাগ ভাল আছিল ভগৱান মানে কামাখ্যা মাই এখন বান্ধিছিলোঁ ন সেইকাৰণে ভাল ইয়াতে কাপোৰখন মই গাড়ীৰ পিছত কাপোৰখন ইয়াতে থৈ দিছিলোঁ চাওক কাপোৰখন পূৰা জুই লাগি চেচ হৈ গৈছে চাওক এইবিলাক লাগি আছে ইয়াতে পূৰা গৰম হৈ আছে ৰে ৰাম এখন কাপোৰখন চাওক পূৰা বহুত ডাঙৰ কাপোৰ আছে পূৰা জুই মানে মোৰ মাক দিব যাতে ভণ্টিহঁতে ক'লে ইয়াৰ পৰা ধোঁৱা ওলাই আছে বোলে চাবি লাগব মই চাওঁ চাবি লাগৰ পৰাতো ধোঁৱা ওলাব নালাগে পিছফালে কোনোবাই ধোঁৱা ওলাইছিল এতিয়া আজি মায়ে ঠিকে কৈছোঁ কামাখ্যা মাৰ এইটো বান্ধি ল'লোঁ যে ভাগ্য ভাল জয় বিশ্বকৰ্মা প্ৰভু জয় ভোলেনাথ আজি মানে কি ক'ম লাকত বাচিছোঁ ৰাস্তাডোখৰ যাই থাকোঁতে এতিয়া বহ কৰি লওঁ আমি তেল ভৰাই লওঁ চ' এতিয়া চিধা যাম চানমাৰিলৈ গাড়ীখন গোন্ধাইছে গাড়ী অলপ বহুত গোন্ধাইছে মানে কাপোৰ এখন পূৰা কৈছিল ন আপোনালোকৰ কাপোৰ এখন পূৰা যাই কিনে বাপৰে ইমান বেছি জুই লাগি গ'ল মানে ক'ব নোৱাৰি ভাগ্য ভাল মই এহেঁতেও মানে চোৱা নাছিলে তো ময়ো ভাগ্য ভাল আহি পালোঁ মাক দি কিনে মই নৰখিলোঁ জেগাত চ' ডাইৰেক্ট আহি গ'লোঁ আহি কিনে এহেঁতেও ক'ব যে আজি যদি গাড়ীখন যদি মই এৰি থৈ গ'লোঁ বা এহেঁতেও যদি নাথাকিলোঁ হয় ডাইৰেক্ট গাড়ীখন এনেকৈ চলাই থাকিলোঁ হয় প্ৰায় জুই হৈ থাকিলোঁ হয় আজি ভগৱান আছে কাৰণে বাচিলোঁ গাইছ যে যিয়ে নহওক বাদ দিয়ক চ' এইটো শ্যাম মন্দিৰ চাব পাৰে এইফালে ভিউ চাওক আপোনালোকে ভিউ চাই যাই থাকক এনজয় কৰা ভিউ আছিল আপোনালোকৰ গাইছ আপোনালোকে অম্বুবাচী যিহেতু আজি লাষ্ট আজি যিহেতু দেওবাৰ ন আজি দেওবাৰ হিচাপে চানডে ধামাকা ব্লগ হয় এইটো চ' চানডে ধামাকা ব্লগ হিচাপে মই ওলাই আহিছোঁ আজি তো যিহেতু অম্বুবাচী আজি লাষ্ট অহাকালি সোমবাৰ অহাকালিৰ পৰা মানে অম্বুবাচীৰ আপোনাৰ মেইন দুৱাৰখন মানে কামাখ্যাৰ মেইন দুৱাৰখন খুলি দিব চ' সেইটো মানে কোনে অম্বুবাচী মেলা চাব গৈছে কোনে যোৱা নাই কমেণ্ট কৰি জনাবচোন যোনে অম্বুবাচী মেলা চাব যোৱা নাই কেনেকুৱা কি ভিৰ হৈছে কেনেকুৱা কি মানুহ হৈছে বা কেনেকুৱা কি সজাইছে
মোৰ ডেছক্ৰিপশ্যনত অম্বুবাচী মেলাৰ ভিডিঅ'টোৰ লিংকটো থাকিব, তো আপোনালোকে যাই চাই ল'ব। চেনেলটো যদি নতুন কৰি আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰি দিব, আৰু প্লিজ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। আপোনালোকে মোক ছাপোৰ্ট নকৰি কোনে ছাপোৰ্ট কৰিব গাইজ কওক। আৰু আজি যি ৰিয়েকশ্যন পাই আছোঁ নহয়, এনেকৈ কেমেৰা লগাই ওলাই আহা, বাপৰে কি কওঁ আপোনাক, বহুত বেছি ৰিয়েকশ্যন পাইছোঁ আজি মই। আপোনালোকে চাব পাৰে ৰিয়েকশ্যনবিলাক, কেপশ্যন হৈ থাকিব পাৰে, চাই ল'ব পাৰে আপোনালোকে। আমি একেবাৰে লাহে লাহে যাম যা। বৰ্তমান আমি নুনমাটি পাৰ হ'লোঁ মানে কি অসম জাতীয় বিদ্যালয়খন স্কুল আছে, মই দেখাই দিম এখন। মানে সেইখন স্কুলৰ পৰা মানে প্ৰত্যেকবাৰে আপোনাৰ মেট্ৰিকত হওক হায়াৰ ছেকেণ্ডেৰীত হওক ভাল ৰিজাল্ট কৰে। আপোনালোকে টিভিত নিউজত শুনাও পায়। আমাৰ গুৱাহাটীত আছে এইখন। বৰ্তমান নুনমাটিতে আছোঁ মই। এইখন অসম জাতীয় বিদ্যালয়, এইখন গুৱাহাটীত মানে চব মানে কি ক'ব, চবেই নিজৰ ডন দাদা, মানে কাকোই মানে ছাইড দিওঁ যে ইমাৰ্জেঞ্চি হওক সেইটো ছাইড দিওঁ, সেইটো নাই। লাহে ভাই লাহে লাহে গ'লেওতো যাই পাব ন। তোৰ যদি ইমানে দেৰি হৈছে তো লাহে 10 মিনিট আগতে ওলা বা আধা ঘণ্টা আগতে ওলা কামৰ পৰা। তোৰ যদি ইমান দেৰি হৈছে, ইমান যদি স্পীড যাব লগা আছে তোৰ, হয়নে নহয়? কাৰো দুৰ্ঘটনা হ'ব নালাগে, চবেই বিন্দাছ আৰামত যাই থাকক যে। নাজানো আৰু চাউণ্ড কোৱালিটি কেনেকুৱা আহিছে, বাপৰে বাপ। বেয়া নাপাব যদি চাউণ্ড কোৱালিটি বেয়া আহিছে, মোৰ কিন্তু বহুত বেছি দুখ লাগিব মনত। কিয় কি ইমান কষ্ট কৰি মটৰ ব্লগিংটো কেমেৰাটো ধৰি কিনে মানে হেলমেট পিন্ধি লগাই কিনে ছেটআপ কৰি কিনে, বিকজ ছেটআপটো ভালকৈ হোৱাই নাই, তথাপিও নতুনকৈ ছেটআপটো লগাইছোঁ। বিকজ যোৱাকালি বস্তুবিলাক আহি পাইছে ন, তো ছেটআপটো মই তথাপিও লগাব চেষ্টা কৰিছোঁ। তো বেয়াটো লাগিবই যদি চাউণ্ড কোৱালিটি নাহে, বহুত বেছি বেয়া লাগিব। তো আপোনালোকে কমেণ্ট কৰি জনাবচোন চাউণ্ড কোৱালিটি কেনেকুৱা আহিছে আপোনালোকৰ। এখন গাড়ীখন চাওক কি নাচাই আছে, মানে ভালদৰে যা কমচে কম। আমাৰ বাইদেউহঁতে গাড়ী চলাই আছে চাওক, সেইকাৰণেতো এনেকৈ নাচাই আছে লাইফত গাইজ। মাইকী মানুহৰ পিছফালে কেতিয়াও গাড়ীত নাযাব, মানে কেনেকৈ চলাই কোনফালে চলাই মানে আগ পিছ নাচায় আৰু, মানে ৰং চাইড হওক কিবা হওক ইণ্ডিকেটৰ নামাৰে। আৰু ইফালে খুন্দা মাৰিলেতো আমাৰে ভুল হ'ব, আমি ল'ৰা হয়, তেওঁলোকে বাচি যাব, সেইটোৱে কথা। চলাইছ ভালদৰে চলা। মেইন কথা কি জানে, বহুত ভয় কৰি চলাই তেওঁলোকে, সেইকাৰণে। এইফালে চাওক, এই মাত্ৰ মাৰিলে আৰু খুন্দা দেখিছে পিছফালৰ পৰা আহি। ইমান মানে বাইদেউৰ মানে ইমান যোৱা স্পীড, মানে ইমান দেৰি হৈছে, মানে ক'ত বা যায় নাজানো। চাওক আজিকালি মানে কি ক'ম, ল'ৰাবিলাকেও পাত্তা নাপায় গাড়ী চলোৱাত। এই বাবাৰে কেনেকৈ আহে, মানে কি ক'ম, 3জন মাইকী মানুহ আজি দে প্ৰভু, কি তোমাৰ লীলা বোলো। বাপৰে বাপ, বাচ্চা লৈ আছে, কমচে কম লাহে লাহে যাওঁ, সেইটো নাই। চ' চানমাৰি আহি পালোঁ ব্ৰিজৰ তলত, সেইখন ব্ৰিজখন দেখিছে চাগে, সেইখন ব্ৰিজখন। এতিয়া আমি যাম ৰাইট চাইডে, ইণ্ডিকেটৰ মাৰি দিলোঁ ৰাইট চাইডে। সেইখন মেলাখন নাজানো খুলিছেনে নাই বা এতিয়া বৰ্তমান।
ৰাইট চাইডে মেলাখন ভিতৰতো গাড়ী নিব নিদিয়ে চাগে, চাওঁ কি হয়, নিব দিয়ে নে নিদিয়ে বা। এতিয়া পাৰ্কিং ক'ত আছে বা, গাড়ীখন সোমাব চেষ্টা কৰোঁ তথাপি কি কৰে চাওঁ। সোমাব পাৰি বাইক, ভিতৰত সোমাই দিম বাইক। মজাকৈ টিকেট লৈ ল'লোঁ একেবাৰে। টিকেটখন আপোনাৰ আহে 20 টকা কৰি, চাই ল'ব পাৰে। এই চাওক কাজিৰঙা এক্সপো, এইটো আপোনাৰ 22 তাৰিখলৈকে আছে নেকি, চাওঁ টিকেটখন চাওঁ কেই তাৰিখলৈকে আছে। এইটো আছে আপোনাৰ 26 জুন, যোনে চাব খোজে চাব আহিব পাৰে। 26 জুনলৈকে আছে টিকেট। কিনো ইয়াতে চাই লওক, একোৱে নাইয়ে বস্তু, চব লেডিছৰে বস্তু ধুনীয়া নহয়, কি বস্তু হৈ গ'ল, লেডিছৰে বস্তু চব। একো চাব লগা বস্তু নাই এক্সপোৰ্ট, এতিয়া বৰ্তমান এইটো এক্সপোৰ্ট একো নাই। মেলা চাই আহিলোঁ, এতিয়া মজা কৰি গৰম লাগিছে, হেৰি ফুল বিয়াৰ খাই আছোঁ। ওলাও এতিয়া, মানে মেলাখন কি কওঁ আপোনালোকক, একো চাব লগা বস্তু নাই বৰ্তমান, মানে সেইকাৰণে আপোনালোক নেদেখাওঁ, দেখাই কিনে ব'ৰ নকৰিলোঁ। মই ফটকত চাই কিনে ওলাই গুচি আহিলোঁ, বেছি টাইম নাথাকিলোঁ। ত' সেইকাৰণে আজি ব্লগটো মানে মই এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিছোঁ, বিকজ বেছি লম্বাও নকৰোঁ, মোৰ যিহেতু মোৰ প্ৰথম মটৰ ব্লগিং হয়। ত' আপোনালোকে যদি ভিডিঅ'টো চাই কিনে ভাল পালে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো লগতে প্ৰেছ কৰি দিব। ধন্যবাদ। জয় অসম, জয় মাতা দি।